কি কৰি আছে ইয়াতে গৰু চাৰি আছে এই ক'ত যোৱা মানে মোৰ এটা লগৰ ল'ৰা এটা বিচাৰি আছোঁ মানে কি যোৱাকালি মানে কি পৰীক্ষা ৰিজাল্ট দিছে সিহঁতৰ এই 3rd গ্ৰেড 4th গ্ৰেড যে এই ৰিজাল্ট মানে কি বেয়া হৈছে বেয়া হয় মানে কি ঘৰত মাকক সুধিছোঁ মই যে ক'ত গৈছে তাৰপিছতে মাকে কৈছে কি আৰু এই মানে ক'ৰবাত ঘূৰিব গৈছে নেকি ক'ত গৈছে মানে ৰাতিপুৱাৰ পৰা ঘৰত নাই মানুহটো মানে অজয়ক মই বিচাৰি আছোঁ আপুনি গৰু চাৰি আছে বাকী ভালে আছে দিয়ক দিয়ক ঠিক আছে দিয়ক আছোঁ দিয়ক অঁ সেইটো অজয় নেকি ই আৰু তাতে বহি কি কৰি আছে এতিয়া এই দুপৰীয়াখন তাতে বহি কি যে কৰি আছে মানে তাক বিচাৰি আছোঁ মই ঐ অজয় ঐ কি কৰিব লাগিছে তাতে তই তাতে গৈছোঁ মই ঐ তই ইয়াতে কি কৰিব লাগিছ ঐ এই ডিপিৰাখন বহি পেলাই হা কি হ'ল মানে কি জানা না 3rd গ্ৰেড 4th গ্ৰেডত যিবিলাক মানে পৰীক্ষা দিছে ইমানবিলাক ল'ৰা ছোৱালী দিছে বুজি পাইছা না সেই ল'ৰা ছোৱালী বহুতৰে নাম মানে সেইবুলি কি মন মাৰি বহি থাকিবি নেকি তহঁতে হা তো ইমান দেৰি মই বিচাৰি আছোঁ তাতে মই তাৰমানে আজি আহিছোঁ গম পাইছা মই ইমান দেৰি বিচাৰি আছোঁ ক'ত গেল তোৰ মাৰকো সুধিলোঁ তোৰ মাহঁতে ক'লা কি দেখাই পোৱা নাই ক'ত বা গৈছে সেইকাৰণে মই মানে কি বিচাৰি আহিছোঁ ইয়াতে হয় নেকি সেইটো লৈ কি বুজি পাইছা না সেইটো লৈ মানে মন মানে কি জানা না এইবিলাক কথা ভাবিয়ে ক'লা আপোনাৰ তই এটা কথা মাথা মাৰচোন যে কি আমাৰ যিটো মানে কি ডিম্পু বৰুৱা আছে বুজি পাইছা না সেই ডিম্পু বৰুৱাই চাকৰি কৰে না ডিম্পু বৰুৱাইতো চাকৰি নকৰে কিন্তু ডিম্পু বৰুৱাই সুন্দৰকৈ দেশ বিদেশ ঘূৰি আছে বুজি পাইছা না সেইটো গম পাইছোঁ ঘৰখন ভালদৰে চলি থাকে চাকৰি এটা আজিকালি মানে কি সকলোৱে মানে কি চৰকাৰী চাকৰি এটা বিচাৰে কিন্তু সকলোৱে বিচাৰিলেনো পায় না 100টাৰ ভিতৰত মানে কি 10টা 20টাই চাকৰিটো পাইছে অসমীয়া চাকৰি বুজি পাইছে না অসমীয়া ল'ৰাসকলে যিবিলাক অসমীয়া হওক বা কি প্ৰায়ভাগ অসমীয়াই পাইছে আমাৰ ইয়াৰে আৰু মানে কিটো কথা হৈছে জানে মানে কি ডিম্পু বৰুৱা যে সি দেশ বিদেশ ঘূৰি আছে তাততো চাকৰি নাই বুজি পাইছা তাত চাকৰি নহ'লেও মানে কি সি ধুনীয়াকৈ সুন্দৰকৈ ঘৰ এখন চলাই আছে সি অ'ত গৈছে ত'ত গৈছে বহুতো মানে দেশ বিদেশ ভ্ৰমণ কৰিছে হয়নে নহয় সেইটো কথা ভাবি থাকিতো একো লাভ নাই আৰু এটা কথা কি জানা মই এটা কথা কওঁ যে কি চাকৰি কৰিয়ে যে মানে কি ভালদৰে ঘৰখন চলাব পাৰি বা মানুহৰ মাজত মানে কি জয় হ'ব পাৰে চাকৰি কৰি সেইটো নহয় আজিকালি সৰু সুৰা ইউটিউব এটা কৰিবলৈ মানুহ চলি আছে বুজি পাইছা নাই আৰু তোৰ এই মোবাইল আছে নাই এই স্ক্ৰীন টাচ মোবাইল আছে নাই এনেকুৱা আছে এই তোৰ স্ক্ৰীন টাচ মোবাইল এটা আছে তাতে এটা ইউটিউব চেনেল খুলি লৈ পেলাই তাতে সৰু সুৰা ভিডিঅ' বনা মানুহবিলাকে যেতিয়া চাব তোক ভাল পাব লাইক কমেণ্ট কৰিব তেতিয়া ইউটিউবৰ পৰা সৰু সুৰা 2-1 টকা পাবি আৰু বুজি পাইছা চাব কিয় নাচাব তুমি যেতিয়া ভালদৰে মানে কি ভালদৰে ভিডিঅ'বিলাক বনাবি এই দেখা নাই এই ডিম্পু বৰুৱাই কি ধুনীয়া ধুনীয়া ভিডিঅ' বনাইছে বিকাশ চেত্ৰী ধুনীয়া ধুনীয়া ভিডিঅ' বনাইছে সিহঁতৰতো ভিডিঅ'বিলাক আকোৱালি লৈছেনে নাই সেইকাৰণে মানে কৈছোঁ কি এইবিলাক চাওক চাকৰি কাৰণে মানে মাথা মাৰিব হাক দিয়া নাই চাকৰিখনৰ মাথা মাৰা যে চৰকাৰী চাকৰি এটা হ'লে ভাল মানে কি চৰকাৰী চাকৰিত যিখিনি দৰমহা পায় সেইখিনি দৰমহাটো ইউটিউব কৰি পেলাই পায় মানুহে বহুতো ল'ৰা ছোৱালী পাই আছে হয়নে নহয় সেইকাৰণে চাওক মই এটা কথাই কৈছোঁ যে কি এইবিলাক কথা একো ভাবি চিন্তি লাভ নাই বুজি পাইছ সেইকাৰণে আজিৰ পৰা চব বাদ দে এতিয়া চাকৰি আহিলে চাকৰি কথাও মাথা মাৰ মই চাকৰিও মাথা মাৰিব হাক দিয়া নাই চাকৰিও মাথা মাৰ আৰু লগতে মানে কি ইউটিউব চেনেল এটা খুলি ল তাতে ধুনীয়া ধুনীয়া ভিডিঅ' বনা ভিডিঅ'বিলাক চাব তাৰ পৰা ইনকাম 2-1 টকা আহি থাকিব তোমাৰ হয়নে নহয় এতিয়া বল এইবিলাক কথা ভাবি থাকি লাভ নাই বল